নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই জুৰি দাস, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অন্য ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছোঁ। আজি আমি গাঁৱৰ ঘৰত আহিছোঁ আৰু আজি আমাৰ যিটো মাছ পোৱা পুখুৰী আছে তাৰ পৰা অলপ মাছ মানে বিক্ৰী কৰিম বুলি ভাবিছোঁ আৰু অলপ পিছত দেৰিকৈ মাছমৰীয়া আহিব আৰু আপোনালোকক দেখাই যাম বাৰু মাছ উঠোৱাটো পুখুৰীৰ পৰা আৰু মাছ কি পাওঁ চাই লওঁ কি হয়, চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া মাছমৰীয়া আহি পাইছে, পানীত নামিছে আৰু এয়া জাল লৈ একদম চচপেন লৈ মাছ ধৰিবৰ কাৰণে ৰেডি। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মাছ মাৰি আহি আছে আৰু এনেকৈ জালখন এক চাইডৰ পৰা টানি আহি আছে, তো পাৰ চাপিবই আৰু আপোনালোকে চাই থাকক, মই দেখাই যাম বাৰু। এয়া পাৰলৈ লৈ আহি আছে আৰু মাছ আৰু আপোনালোকে চাই থাকক। Mau dari level mau nih gini. Pohon apa nih? Nah, masalah. Ayo, saya lihat. Udah apa nih dah next? Ya masak আপোনালোকে masak আমাৰ ঘৰৰ পুখুৰীৰ মাছ। এই জাপানী দুনিয়া আছে। ইগলা না কাৰণে তো আদাব দি এই দেখ সেইটো ডাঙৰ হ'ব দেখ। নেক্সট বাৰ আপুনি নিব আৰু এইটো চিতল না কি আদা দিব লাগিব, এটা ঠিক আদা মাৰিব লাগিব। আন এটা পুখুৰীটো টানিছে এবাৰ, টানি আহি আছে আৰু আনি দিম দে পিছত। এয়া পাৰলৈ লৈ আহি আছে আৰু সুন্দর পরিবেশ। কি কি মাছ আছে পুরি? এটা কি কস এয়া আপোনালোকক দেখালোঁ আজি মাছ মৰাটো, অলপ বাৰু বিক্ৰী কৰিলোঁ, কিন্তু মাছটো মানে বেছি ডাঙৰ হোৱা নাই আৰু অলপ টাইম লাগিব, অলপ কিছু বিক্ৰী কৰিলোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখালোঁ আৰু আপোনালোকে চাই কেনেকুৱা পাই জনাব। প্লিজ যদি ভাল পাইছে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আগলৈ আহিম বাৰু অন্য ভিডিঅ' লৈ।